তো এইফালে গাইজ ঘৰৰ নতুন ঘৰটোত টিংপাত লগাই থকা হৈছে। এইফালে আপোনালোকে দেখিব পাৰে মিস্ত্ৰীয়ে টিংপাত লগাই আছে। তো সেই গাইজ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। 20 দিন মান ভিডিঅ' দিয়া নাছিলোঁ, আজি ভিডিঅ' দিলোঁ বাৰু। তো ঘৰত টিংপাত লগোৱা হৈ আছে গাইজ। এতিয়া আপোনালোকক মই ঘৰত টিংপাত লগোৱা দেখুৱাম। আজি ঘৰুৱা ভিডিঅ' হ'ব দেই গাইজ। এতিয়া বলক ঘৰত যাব লাগে গাইজ। বহুত দিন গাইজ ভিডিঅ' দিয়া নাছিলোঁ, আজি ভিডিঅ' বনাই দিছোঁ। এতিয়া বলক। এইফালে গাইজ মিস্ত্ৰী কাম কৰা বস্তুবিলাক আৰু এইফালে ওপৰত টিং লগাবৰ কাৰণে উঠিছে দেখিছে। আজি টিং লগাই নহয়, বেছি কেইখনমান হ'ব আৰু। তো গাইজ যিহেতু আজি স্কুল নাই, এনে অলপ ঘৰতে টিং লগাই চাই আছোঁ। এফালে চাব পাৰে আপোনালোকে টিং লগাই আছে দেই গাইজ। এফালে মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ ৰ'ব। ওপৰত চাওক গাইজ, এতিয়া কাঠবিলাক ফিটিং কৰি থকা হৈছে আৰু অলপ পিছৰ পৰা টিং লগোৱা হ'ব। তো গাইজ এফালে মাটি টিং আপোনালোকে চাব পাৰে। মই আপোনালোকক দূৰৰ পৰা দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে সকলোৱে এটা কমেণ্ট কৰি জনাব। এতিয়া আপোনালোকে চাওক এই ভিডিঅ'টো, গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। মই আপোনালোকক দেখুৱাই দি থাকিম। তো এইফালে চাওক গাইজ টিং লগাব ওলাইছে। মই আপোনালোকক দেখুৱাই দিছোঁ, আজি গোটেই টিং লগাই নহয় বাৰু। এইফালে টিঙৰ ওপৰত যি দিয়ে এইবিলাক আনি থৈছে চব। এতিয়া আপোনালোকে টিং লগাই চাওক। তো এইফালে আপোনালোকে দেখিব পাইছে অলপ অলপ টিং লগাই হৈছে। এতিয়া আপোনালোকক মই ভালদৰে দেখুৱাই দিছোঁ। এইফালে টিংবিলাক লগাই আছে মেচিন লৈ লৈ। তো এইফালে গাইজ মিস্ত্ৰীবিলাক ভাত দিয়া হৈছে। তো গাইজ ইমানে আছিল ভিডিঅ'টো। কেনেকুৱা পালে সকলোৱে এটা কমেণ্ট কৰি জনাব। আজিলৈ বাই, আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ বাই।